হাতী যদি উৰিব পাৰিলেহেঁতেন কমটি ধুনীয়া লাগিলেহেঁতেন নে? পৃথিৱীখন ঘূৰণীয়া। এইটো কোটিপতিচোন। ए भाई लोग क्या कर रहे हो? হা গৰিবী মত ফেলাও। কেলা ইচোন বৰ বেলেগ মাল এটা আহিছে লগত। টাচ নকৰিবি, ইম্পৰ্টেড কাৰ হয়। কোটিপতি এইখন কেতিয়া ললা? খাটৰা মালে পিছ উঠাই দিলি বে। ব'ল না আমাৰ গুৱাহাটীৰ পৰা এপাক ফুৰাই নিবি। বাই ৰোড লং ডিষ্টেঞ্চ ইটছ নট পচিবল। তাতকৈ ফ্লাইটত যাওঁ। পেলেনত নিয়ে কেলাই। এই চাবিটো দেচোন। তোক চাইকেল চলোৱাও দেখা নাই, গাড়ী চলাবি। উঠ তেন্তে, তহঁতক ওচৰৰ পৰা অলপ ফুৰাই আনো। মজা তেনেহ'লে। এই চিগাৰেট এটাকে খাই লওঁ। দে তেন্তে জ্বলাই দিওঁ। মোৰ ওচৰত নাই। দে উপায় নাই আৰু তহঁতৰ পৰা। বিড়ি? তই কেলা বিড়ি খাৱ? কেলা গৰীব মানুহ যে, এই ডাঙৰ বস্তুটো সৰুৱে দেখিবি। কেলা খেলি মেলি লগাই দিছে। বিড়ি হ'বও পাৰে নহ'বও পাৰে, একেচোন বেলেগ। এইটো বিড়িয়ে হয়। ঐ ভাবি থাকিব নালাগে, তহঁতৰ লগত ৰৈ থাকিবলৈ সময় নাই মোৰ। যাওঁ যদি ব'ল। ব'ল ব'ল ব'ল। এইটো বিড়িয়ে হয়। হ'ব দে অকণমান ফুৰি আহোঁগৈ। কেলা লাজ পাই মাৰিবিচোন। 10 টকাত কি পায়, আগৰ বাকীয়ে দিয়া নাই কেলা। ব'ল। তেল নাই চাগে ন? হা? তেল নাই চাগে। আছে আছে আছে। এই বেমাৰটো গম পালো। কি? মানে কি হ'লে ছাৰ্ভিচিং আছিলে, মই কৰাবলৈ পাহৰি থাকিলো। প্ৰভু অকণমান এতিয়া তললৈ নামি দিয়ক আৰু, বুজিছে নহয়? মই গম পালোঁ চব, মই চব গম পালোঁ। 1 মিনিট ৰ, মই মেনেজ কৰি আছোঁ। কি? আন্না কাম কাম আহ। আইয়ো আন্না আহিছো। এইটো বিড়িয়ে আছিল। আহি গ'ল। এইটো বিড়িয়ে আছিলে। ঐ শুনচোন। কেলা ৰছীডালটো বান্ধি ল'বি। এণ্টিটো ভালেই আছিল, লেংটা হৈ গোটেই বৰবাদ কৰি দিলি। সেয়ে মালিক, পেটিকোটৰ ৰছীহে আছিল, ছিগি থাকিল। ইচ কি যে দেখিছোঁ। এই লেং মাৰণিবোৰ কেলে লৈ ফুৰা হা? প্ৰভু নামক। টিকা টিকা হাতখন কঁপিছে মোৰ। দাখন দে। মালিক দাখন ঢাকি আহিলে নহয়, ভাংকটা কটাৰীখনহে আনিছোঁ।
আয়া আইও মাৰো মাৰো মুজে আৰে আন্না আৰে খং চোৰ না বৈ ঘাটিলে যাওঁ গোটেইকেইটা মিলাই মিলি খাম বৈ ঐ ঐ ঐ ৰ না আহা বৈ আমিও কিবা এটা মিলাম ৰ আমিও বল গৈছো বল বল ঐ জেগা নাই হ'ব ঐ ৰ আমাকো লৈ যা ৰ না আমাকো লৈ যা বল এইটো বিৰিয়ে আছিলে আন্না কেলা এয়া কোনো সাধাৰণ মেল নহয় ই হ'ল আড্ডা আনলিমিটেড নামতহে সি ডাঙৰ মানুহ পকেটত একো নাই মই কোটিপতি ভাই মদৰ গিলাচ হাতত লৈ যিয়ে জ্ঞান বিলাই আমাৰ ডাঙৰ ককাই আন্না ভাই কথা ক'লে কেৰকেৰীয়া মগজুটো ইয়াৰ নাই এইটোৱে আমাৰ টিকা ভাই তহঁতি ইয়াত মাল খাব আহিছ ইটছ এ ডাৰ্টি প্লেচ ইয়াৰ হা হা কোন দাইটি ইটছ কল ডাৰ্টি নট ডাইটি অ'কে আৰে হ'ব দে না আমি চবেই ইয়াতে খাওঁ উপায় নাই আৰু গৰীব দোষ যেতিয়া এডজাষ্ট কৰিছোঁ আৰু দে লেং মাউনি তাৰ কথা শুন গাড়ীত নাই তেল আহিছে বেটেৰীত আৰু আমাৰখিনিক কয় গৰীব দোষ ঐ ইয়াত কি পায় মানে মালটো পাবি পাবি চব পাবি লাহে লাহে খাবি আৰে নাই নাই ইয়াত বেছি টাইম ৱেষ্ট কৰিব নোৱাৰি লাহে লাহে মানে মালটোৰ কথা কৈছো ইয়াত তই লাহে লাহে ৰাইনো খাই মস্তি কৰি বিন্দাছ হৈ ফিনিছ হৈ যাবগে পাৰিবি ৰন ঠন ঠন কেলা ঠিক কথা কৈছ এতিয়া মালটো কোনে খুৱাবি সেইটো ক কেলে আমাৰ এই কোটিপতি আছে নহয় মই মানে তহঁতক বাৰত নি ফিটিং কৰি দিলোহেঁতেন কিন্তু আজি নোৱাৰিছোঁ অ' কেলে মানে বেলেগ প্ৰব্লেম একো নাই চাৰ্ভাৰ প্ৰব্লেম আকৌ কিহৰ মোবাইলৰ মানে গুগল পে' গুগল পে নচলিব মানে আজি হা ঐ তেনেহ'লে ৰাইনো জিন্দাবাদ হয়নে? জিন্দাবাদ, জিন্দাবাদ। জিন্দাবাদ। ঐ ৰাইনো আনো দুবটল কেলা আজি বহুত দিন গেলা খাই খাই আছোঁ আজি বহু দিনৰ মূৰত এইটো ৰাইনো নেকি এইটো মুখত দি পাইছোঁ গম পাওঁ নাই ইংলিছ মাল কিমান দিন যে হ'ল দেখাই নাই গাড়ী মটৰ বুজে গাড়ী মটৰ সেইবোৰ কাৰ দেচোন এইবোৰ এইটো কেলা লৈ ললি আজি কেলা লগৰ এটাৰ ভৰিত ধৰি ধৰি গাড়ীখন লৈ গাঁৱলৈ আহিছোঁ আৰু তহঁতি আকৌ মোক ঠাট্টা কৰিছ হয় নাই অকত তই কচোন লেং মাৰি তইতো আমাৰ পাৰ্টিৰ মানুহে আছিলি তই কেলে কান্দিছ পাহৰি থাকিলোঁ সেইকাৰণে মানুহে ফুটনিটো অলপ কমকৈ মাৰিব লাগে আন্না ৰাজ কেলে মাইণ্ডেড তই যে ফটো ভিডিঅ'বিলাক দি থাক তাততো তোক বেলেগ দেখোঁ তাকেইতো তোক দেখি দেখি গাঁৱৰ ল'ৰাবোৰ চহৰলৈ ঢাপলি মেলিছে দেখা আৰু হোৱাৰ মাজত পাৰ্থক্য আছে অ' চহৰত থাকি যি পাওঁ তাকে কৰি চলি আছোঁ গাঁৱৰ মানুহে ভাবে ল'ৰা চহৰত থাকি ডাঙৰ মানুহ হ'ল পইচা বহুত সেইকাৰণে জানো নাই গাঁৱৰ মানুহে মোক সন্মানো বহুত কৰে আগতে লগৰ হৈ তহঁতিয়ে মোক পাত্তা নিদিছিলি আৰু এতিয়া চাচোন তহঁতিয়েতো দৌৰি আহিছ বেয়া নেপাবি অ' দোষ শুন আমি সকলোবোৰ তোৰ লগত আছোঁ তোৰ দুখ বুজিব পাৰিছোঁ তই অলপো চিন্তা নকৰিবি আন্না কণ্ট্ৰল কণ্ট্ৰল ল'ৰাটোৱে বিপদে আপদে এই গাঁওখনকে
তই প্ৰথম পাবি সেইকাৰণে এইচা শুন সেইকাৰণে এই অহংকাৰ এইবোৰ লেবেল সেইবোৰ বাদ দি পেলাই তই গাঁওখনতে থাক ঐ ল'ৰা গাঁৱৰ ল'ৰা তই গাঁৱলৈ ঘূৰি আহ হা ঠিক কৈছো নাই মই হা দে ছোৱালীলে কান্দিছ ৰন ঠন ঠন পক পক কেলা মই তেনেহ'লে এইটো বিয়ে আছিলে এ ৰ এ খা তই খা এইটো বিয়ে হয় চহৰৰ জাকজমকতাই হয়তো ঢপলিয়াই মাতে কিন্তু হৃদয়ত শান্তি কেতিয়াও দিব নোৱাৰে য'ত বন্ধুৰ হাঁহি থাকে মাটিৰ গন্ধ থাকে আপোন মানুহৰ মৰম থাকে সেই ঠাইখনেই আচল ঘৰ মই সুখ বিচাৰি বহুদূৰ গ'লোঁ শেষত বুজিলোঁ যি সুখ গাঁৱৰ সৰল পথত আছিল সেই সুখ চহৰৰ ভিৰত কেতিয়াও নাছিল আজিৰ পৰা মই আকৌ মাটিৰ মানুহ মোৰ গাঁও মোৰ পৰিচয়